64 গণৰাজ্য দিৱসত তেখেতলোকে ফাৰ্মৰ পৰা আনি ছাগলী প্ৰদৰ্শন কৰিছে। তেখেতলোকৰ ফাৰ্মৰ যিখিনি সামগ্ৰী বা ফাৰ্মিং কেনেকৈ কৰা হয় বা ফাৰ্ম বনাই এখন কি কি বস্তু পালন কৰা হয়, এখন ফাৰ্মত কি কি বস্তু পালন কৰিব পাৰি, সকলোখিনি তেখেতলোকে ইয়াতে প্ৰদৰ্শন কৰিছে। তেখেতলোকে ইমান কষ্টৰে আনি বস্তুখিনি ইয়াতে প্ৰদৰ্শন কৰিছে, তাৰ বাবে তেখেতলোকক অশেষ ধন্যবাদ। এখন অকণমান বুজাই দিয়ক। লগতে তেখেতলোকে ইয়াতে যিখিনি গৰু ছাগলীৰ পৰা ধৰি যিখিনি খাদ্যৰ সামগ্ৰী তেখেতলোকে নিজৰ ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰি, সেইখিনিও তাতে ইয়াতে প্ৰদৰ্শন কৰিছে। এইখিনি হৈছে 7 মাহ ডাঙৰ, 7 মাহতে ইমানখিনি ডাঙৰ হৈছে আৰু ইয়াতকৈ আৰু ডাঙৰ হ'ব ন, ইয়াতকৈ ডাঙৰ হ'ব আৰু ডাঙৰ হ'ব। এইখিনি আপোনাৰ 7মহীয়া ছাগলী। আপুনি ক'লে যে ফাৰ্মখনৰ নাম ঋতু দেশী পলিট্ৰি ফাৰ্ম, আমাৰ ৰংমহলত আছে, নৰ্থ গুৱাহাটী। আৰু কণীটোৰ মানে হেৰি হ'ল তোমাৰ এতিয়া ন' পেষ্টিচাইজ, কোনো মানে ঔষধ হেৰি কৰা নাই, এণ্টিবায়'টিক হেৰি কৰা নাই, ব্যৱহাৰ হোৱা নাই। আৰু কেজ ফ্ৰী, মানে এইটো মুৰ্গীটো এতিয়া কেজত পোহা নাই, আমাৰ অপেন জেগাত মানে গছৰ পাত নেচাৰেল মহলত পোহা গৈছে। গতিকে ইয়াৰ কণীটো মানে ভাল আৰু নেচাৰেল আৰু উন্নত মানৰ ভিটামিনটো ঠিকে বায়ু বতাহ পানী যিখিনি প্ৰয়োজনীয় নেচাৰেলৰ পৰা সংগ্ৰহ কৰি লয়। যিহেতু বাহিৰৰ পৰা অহা কণীৰ তুলনাত ইয়াৰ কণীটো ভিটামিনটো বহুত। আপোনালোকে তেখেতলোকৰ নাম্বাৰটো দিয়া আছে স্ক্ৰীণত দেখা পাইছে বেনাৰখনত, তেখেতলোকক যোগাযোগ কৰি ল'ব পাৰে। যদি আপোনালোকে এবাৰ ফাৰ্মিং কৰিম বুলি ভাবিছে বা তেখেতলোকৰ লগত আপোনালোকে পৰামৰ্শ ল'ব পাৰিব, তেখেতলোকৰ পৰা বহুতখিনি পৰামৰ্শ দিব তেখেতলোকে, আৰু কেনেকৈ কৰিব লাগে সেইখিনিও তেখেতলোকে বুজাই দিব। তেখেতৰ আপোনাৰ মই দেখাই দিছোঁ এজনেই হয় তেখেতৰ। আপুনি কি যদি এজন মানুহ ফাৰ্মিং কৰিবলৈ আপোনাৰ ওচৰত আগবাঢ়ি আহে বা হয়, তেতিয়া আপুনি কেনেকৈ সুবিধা বা তেওঁক সহায় কৰিব। সকলোখিনি যিমানখিনি অসুবিধাৰ সন্মুখীন হয় গোটেইখিনি আপুনি সহায় কৰিব। হয় হয়, আৰু লগতে আপুনি যিখিনি যাৱতীয় সামগ্ৰী বা কুকুৰাৰ পৰা ধৰি বা কণীৰ পৰা ধৰি যিখিনি প্ৰয়োজনীয় সামগ্ৰী, খোৱা খাদ্যৰ পৰা সকলোখিনি আপুনি তেখেতলোকক সুবিধা কৰি দিয়ে। আপোনালোকৰ তাতে ডিমৰ পৰা, কুকুৰা কণীৰ পৰা বা পোৱালিৰ পৰা লগতে আৰু কি কি পোৱা যায়? লগত ছাগলীটো আছে, ছাগলী আছে, এইটো মানে প্ৰধান আমাৰ আপোনালোকৰ পলিট্ৰিটো মেইন, এইটো প্ৰধান হয়। লগতে আপোনালোকে এনেকুৱা কি ছাগলী হয় এইখিনি? চিৰহী ছাগলী। তেখেতলোকে এয়া আপোনাৰ বেছি বয়সস্থ নহয়, কম বয়সত ডাঙৰ বয়সত অতি সোনকালে বহুত ডাঙৰ হৈ যায়। তেখেতলোকে এইখিনি আপোনাৰ বেছি ডাঙৰ নহয়, মিনিমাম আপোনাৰ 7 মাহতে ইমানখিনি ডাঙৰ হৈছে। আৰু যিখিনি দেখিছে আপোনাৰ কুকুৰা চৰাই, এইখিনি কি কুকুৰা হয়? এইখিনি কি কুকুৰা? এইটো BB380 বুলি কয়। BB380 RIR। হয় হয়, এইটো কণীয়ে পাৰে, অকল কণীয়ে পাৰে, অকল কণীয়ে পাৰিব, 2 বছৰ কণী পাৰিব নন ষ্টপ। হয়, 12 মাহে কণী পাৰি থাকে। 2 বছৰ পিক ষ্টেজত থাকিব, তাৰপিছতো পাৰিব, কিন্তু 2 বছৰ পিক ষ্টেজত থাকিব। আপোনাৰ এইখিনি কিমান বয়সৰ কুকুৰা? এতিয়া এইটো 7 মাহ বয়সৰ, আৰু আপোনাৰ 4.5 মাহৰ পৰা কণী পাৰে। 4.5 মাহৰ পৰা জন্মৰ পৰা 4.5 মাহ কণী পাৰিব। এইটো বয়স হৈছে 7 মাহ, 7 মাহ কণী, 7 মাহ হৈছে, গোটেই 12 মাহ কণী প্ৰদান দিয়ে। ধন্যবাদ তেখেতলোকলৈ, ধন্যবাদ থাকিলে অশেষ ধন্যবাদ। বহুত কষ্টৰে তেখেতলোকে আহি ইয়াতে এনেকৈ প্ৰদৰ্শন কৰিছে বহুত, আৰু তেখেতলোকলৈ অৱশ্যে ধন্যবাদ থাকিলে আপোনালৈ দাদা।